আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ নলবাৰী জিলাৰ দাহুদি কালী মন্দিৰত। এয়া আপোনালোকৰ সন্মুখত খুব সুন্দৰ মা মহাকালীৰ দাহুদিস্থিত কালী মন্দিৰটো। এই কালী মন্দিৰটো আছে নলবাৰী জিলাৰ পৰা আপুনি যেতিয়া শোলমৰা পাব আৰু শোলমৰা পাৰ হৈ যেতিয়া শোলমৰা আৰক্ষী চকী পাব, আৰক্ষী চকী পাৰ হৈ আপুনি সৰ্থেবাৰীত যোৱা ৰাস্তাত আপুনি এই কালী মন্দিৰটো দেখিবলৈ পাব। এই কালী মন্দিৰটো খুব সুন্দৰকৈ পৰিচালনা কমিটিয়ে বনাইছে। কালী মন্দিৰটোত কি সুন্দৰ এটা পৰিৱেশ। দুপৰীয়া সময়ত ইয়াত মহাপ্ৰসাদৰ আয়োজন কৰিছে। পৰিচালনা কমিটিৰ লগত একেলগে বহি আমি দুপৰীয়াৰ মহাপ্ৰসাদো গ্ৰহণ কৰোঁ। এয়া আপোনালোকৰ সন্মুখত খুব সুন্দৰ কালী মন্দিৰটো। কালী মন্দিৰটোৰ কাষতে লাগি আছে প্ৰভু মহাদেৱৰ মন্দিৰ। মহাদেৱৰ মন্দিৰটোত আপোনালোকে যাব লাগিলে